হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল RB ৰুবুল ব্লগ। ব'লক আজি কাতি বিহু চাই আছোঁ। কাতি বিহু সকলোকে মই কাতি বিহু শুভেচ্ছা জনাইছোঁ। আৰু মোৰ ডিঙিটো ইমান ভাল নহয়, বিষাই আছে। ব'লক আজি কাতি বিহু দেখুৱাই আছোঁ আপোনালোকক। ব'লক ভিডিঅ'টো চাই আছোঁ। আজি কাতি বিহু বুলি গাহৰি মাংস অকণমান আনিছিলোঁ, সিজাই আছোঁ। ইমান টেষ্টিকৈ সিজাইছোঁ, খাই ভাল পাব। ব'লক দেখুৱাল গাহৰি মাংস খাম আজি, পুৰা টেষ্টি। আপোনালোকে এপিচ খাওক লওক। ফাইনেলি ভাত খাব হৈ গ'ল, মই ভাতকেইটা খাই লওঁ। মই পথাৰত আছোঁ, আপোনালোকক কাতি বিহু শুভেচ্ছা জনাইছোঁ সকলোকে। মই চাকি বন্তি জ্বলালোঁ। পথাৰ ধানখিনি অলপ দেখুৱাম আপোনালোকক। সকলোলৈকে কাতি বিহু শুভেচ্ছা থাকিল। আৰু চাকি জ্বলালোঁ, দেখুৱাই আছোঁ চাওক। এয়া মই চাকি জ্বলালোঁ, তাৰপিছত এয়া চাকি ওপৰকৈ দিয়া আছে। এইপিনে তলত মাহ প্ৰসাদ কেইটামান দি লক্ষ্মীক পূজা কৰিছোঁ। এয়া দেখিছে কৃষ্ণ। ব'লক অলপ ধানখিনি দেখুৱাই আনো আপোনাক। খনে হ'ল আমাৰ পথাৰখন। এয়া ধান ওলাইছে গছত, দেখিছেনে? এয়া ধান ওলাইছে পথাৰখন। এয়া এপাক ঘূৰি দিছোঁ। এইটো পথাৰখন ধান এয়া ওলাইছে আৰু লাহে লাহে।